মই ওদালগুৰি গৰিয়ামৰীয়া দেশী জনগোষ্ঠীয় পৰিষদৰ প্ৰেছিডেণ্ট হয় আৰু মই ভুলবশতঃ যোৱাকালি মই মানে নিজৰ মস্তিষ্কৰ কিবা এটা বিঘিনি ঘটাই পেলাই মই কিবা কৈছিলোঁ যদিও আজিলৈকে মই BPF-ত মই জইন কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ আৰু যিহেতু মই এজন BTR চুক্তিকাৰী লোক হওঁ আৰু সেইকাৰণে মই আজি মিডিয়াৰ জৰিয়তে মই পুনৰ স্পষ্ট কৰিব বিচাৰিছোঁ মই আগৰ দলতেই বা UPPL দলতেই মই আছোঁ। ৰাইজক কি আহ্বান জনাব আপুনি? ৰাইজক মই এইটোৱে আহ্বান কৰিম যে যিহেতু আমাৰ ইলেকশ্যন আহি আছে বা নিৰ্বাচন আহি আছে, আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, আমাৰ গৰিয়ামৰীয়া দেশী জনগোষ্ঠীৰ যিখিনি লোক আছে তাৰ লগতে আমি BTCত বসবাস কৰা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে মই এটাই অনুৰোধ কৰিম যে আমাৰ এইবাৰ যাতে BTCত UPPL চৰকাৰখন হয়। যিহেতু যোৱা 17টা বছৰে হাগ্ৰামা মাহিলাৰীৰ যিটো ভ্ৰষ্টাচাৰ দুৰ্নীতি আমি সকলোৱে দেখি আহিছোঁ, ইয়াত সৰ্বজন বিদিত আমি সকলোৱে জানো। হে আমি তেখেতৰ এই কামৰ যিবিলাক তেখেতৰ নমুনা আমাৰ BTCবাসীয়ে জানিছে, সেয়ে পৰিৱৰ্তন বিচাৰিছে। আমাৰ এপছুৰ আগৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আজি তেওঁ UPPLৰ সভাপতি আৰু লগতে আমাৰ গোবিন্দ ছাৰ, তেখেতসকলৰ নেতৃত্বত UPPL চৰকাৰ গঠন হোৱাটো 100% নিশ্চিত। কিন্তু তথাপিতো মোৰ মুখেৰে এই কথাটো ওলোৱাৰ কাৰণে মই নিজে দুখিত হৈছোঁ। গতিকে সদৌ মই আৰু পুনৰ এই মিডিয়াৰ জৰিয়তে মই UPPL চৰকাৰখনৰ সৰ্বতোপ্ৰকাৰে মংগল কামনা কৰিছোঁ। Hey there. Subscribe to my channel and also press this bell icon.